গুড মৰ্নিং বন্ধুসকল, ৱেলকাম টু মাই চেনেল হৰছ ব্লগ চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মোৰ লগতে আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মোৰ প্ৰথম ব্লগটোত আপোনালোকে যি মৰম চেনেহ সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ আৰু আপোনালোক সকলোকে মোৰ মনৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আগলৈকো যেন মোক এইদৰে সহায় সহযোগিতা আগবঢ়া যায় তাৰে কামনা কৰিছোঁ। মৰ্ণিং ৱাক কৰিবলৈ আহিছিলোঁ বন্ধুসকল, ভাবিলোঁ মৰ্ণিং ৱাকো কৰোঁ আৰু আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাওঁ। তাতে আজি এটা বিশেষ দিন, পিকচাৰ কোৱালিটি ইমান এটা ভাল নহয় মোৰ মোবাইলৰ, তথাপিও চেষ্টা কৰিছোঁ। আজি এটা বিশেষ দিন। আজি আপোনালোকে জানে বিষ্ণু ৰাভা দিৱস, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পবিত্ৰ মৃত্যু দিৱসত এই ৰাভা দিৱস পালন কৰা হয়। আপোনালোকে সকলোৱে জ্ঞাত ইয়াৰ বিষয়ে। তো তেখেতক আজিৰ এই দিনটোত শ্ৰদ্ধাৰে ভৰিছোঁ আৰু এইদৰে যেন চিৰদিন চিৰকাল আমাৰ মাজত জীয়াই থাকে তাৰে আশা কৰিলোঁ। আজিৰ দিনটোত তেখেতৰ এটা কালজয়ী গীত, মোৰ কবিতাৰ ছন্দ লাগি বুলি, সেই গানটো মই স্কুলীয়া দিনত গাইছিলোঁ আৰু মোৰ অলপ গাবলৈ মন গৈছে, গাই দিছোঁ, কেনে পালে জনাব। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে, কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে, 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 এ সোণৰ সপোন ভাগেনে, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে, কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে, 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 এ সোণৰ সপোন ভাগেনে। গানটো গালোঁ বন্ধুসকল, কেনে পালে জনাব। আৰু এটা বিশেষ কথা, আজিৰ দিনবোৰত এই অনুষ্ঠানবিলাক ইমান এটা উদযাপিত কৰা দেখা নাযায়। এইটো বাৰু বেয়া কথা, এইটো হ'ব নালাগে একচুৱেলি। কাৰণ এই অনুষ্ঠানবিলাক উদযাপন কৰিলে তেখেতলোকৰ গুৰুত্বৰ কথা আৰু সমাজত তেওঁলোকৰ অৱদানৰ কথা, ৰাজনৈতিক, সামাজিক বা সাংস্কৃতিক দিশত যিকোনো দিশতে তেওঁলোকৰ অৱদানৰ কথা আমি উঠি অহা যুৱচামক জনাব পাৰিম। ইয়াৰ জৰিয়তে আমি তেওঁলোকৰ মনত সাজ বহুৱাব পাৰিম। চ' সেই গতিকে এই অনুষ্ঠানবিলাক উদযাপিত কৰিব লাগে আৰু আমিও যেনেকৈ পাৰোঁ সহায় সহযোগিতা আগবঢ়োৱা উচিত এই ক্ষেত্ৰত। তো তেখেতলৈ পুনৰ শ্ৰদ্ধাঞ্জলি জনাই মোৰ এই দ্বিতীয়টো ব্লগ সামৰণি মাৰিছোঁ। নেক্সট ব্লগত লগ পোৱাৰ আশাৰে, জয় আই অসম।